নমস্কাৰ বন্ধুসকল আমি এতিয়া ভগ্নাংশৰ লসাগু উলিয়াম ভগ্নাংশৰ লসাগু কেনেকৈ উলিয়াম হেতু এটা উদাহৰণৰ সৈতে ধৰা হল 12/15 আৰু 16/18 ৰ লসাগু উলিয়াম প্ৰথমে আমি চাব লাগিব যে 12/15 আৰু 16/18 এটো লঘিষ্ঠ আকাৰত আছে নে নাই যদি লঘিষ্ঠ আকাৰত নাই তেতিয়া হলে ইহতক লঘিষ্ঠ আকাৰত নি লব লাগিব এতিয়া লঘিষ্ঠ আকাৰত কেনেকৈ নিও এটো চাই লম 12/15 টোক এতিয়া আমি লঘিষ্ঠ আকাৰত নিম 12/15 টোক আমি কেনেকৈ লিখিব পাৰো 4 * 3/5 * 3 এনেদৰে লিখি লব পাৰো এতিয়া এই মিলা দুটাক আমি কি কৰিলো কাটি দিলো কটাকটি কৰিলো আৰু কি থাকি গল 4/5 এতিয়া এই 4/5 টো এতিয়া কি হৈ গলগে লঘিষ্ঠ আকাৰত আছে ঠিক তেনেদৰে দ্বিতীয় ভগ্নাংক 16 আৰু 18 টোকো আমি কি কৰিলাম লঘিষ্ঠ আকাৰলৈ নি লব লাগিব 16/18 টোক আমি কেনেকৈ লঘিষ্ঠ আকাৰত নিম 16/18 ক 8 * 2 / 9 * 2 বুলি আমি লিখি লব পাৰো ইয়াটো এনেকৈ মিলা দুটা আমি কেনসেল কৰিলো থাকি গল কি 8/9 এতিয়া 8/9 হল লঘিষ্ঠ আকাৰত আছে 8/9 টো লঘিষ্ঠ আকাৰত আছে গটিকে 4/5 আৰু 8/9 ৰ লসাগুটোৱে এই সংখ্যা দুটাৰ লসাগু গটিকে আমি এনেদৰে লিখিব পাৰো লসাগু কাৰ 12/15 আৰু 16/18 সমান লসাগু কাৰ 4/5 আৰু 8/9 এতিয়া লসাগুটো এতিয়াহে আসলতে এটা ভগ্নাংশৰ লসাগু কেনেদৰে উলিয়াব লাগে সেই কথাটো আহি পৰিব যেহেতু এই দুটা এতিয়া ভগ্নাংশ প্ৰথমে আমি আগৰখিনিত কৰিলো যে ভগ্নাংশটো কেনেকৈ লঘিষ্ঠ আকাৰত নিব লাগে বা লঘিষ্ঠ আকাৰত নিলো এতিয়া ভগ্নাংশটোৰ লসাগু আমি কেনেকৈ উলিয়াম ভগ্নাংশ এটাৰ লসাগু ভগ্নাংশটোৰ লবৰ লসাগু আৰু ডিভাইডেড বাই ভগ্নাংশটোৰ হৰৰ গসাউ এনেদৰে লসাগু অফ লব মানে 4 আৰু 8 আৰু হৰ মানে 5 আৰু 9 অৰ্থাৎ 5 আৰু 9 ৰ গসাউটো তলত থাকিব আৰু 4 আৰু 8 ৰ লসাগুটো ওপৰত থাকিব এতিয়া 4 আৰু 8 ৰ লসাগুটো আমি কেনেকৈ উলিয়াম এনেকৈ আমি এই দুখত বহাই ললো 4 আৰু 8 টো বহাই ললো আৰু এটুক আটাইতকৈ সৰু মৌলিক সংখ্যাটোৰে হৰণ কৰিলো 2 2 গুণ 4 2 4 গুণ 8 আকৌ এই দুটাকো আকৌ এনেকৈ আমি সৰু মৌলিক সংখ্যাৰে হৰণ কৰিম 2 1 গুণ 2 2 2 গুণ 4 এতিয়া এই গোটেইখিনি হল মৌলিক এতিয়া এই গোটেইখিনি আমি কি কৰিম পূৰণ কৰিলে আমাৰ মৌলিক লসাগুটো ওলাই যাব 2 2 গুণ 4 4 2 গুণ 8 অৰ্থাৎ 8 পালো আৰু এই এতিয়া এই 5 আৰু 9 ৰ গসাউটো উলিয়াব লাগে যেহেতু এই 5 আৰু 9 টো কি হয় সহমৌলিক এই দুটা আমি এই দুটাৰ গসাউ কিমান হ'ব সহমৌলিক হোৱাৰ লগে লগে ইহত দুটাৰ গসাউ কিমান হ'ব 1 হ'ব গতিকে 8/1 = 8 অৰ্থাৎ এই ভগ্নাংক দুটাৰ গসাউটো কিমান 8 পালো